নমস্কাৰ সকলোকে মই পিংকিয়ে আপোনালোকলৈ আজি এখন নতুন উপন্যাস লৈ আহিছোঁ উপন্যাসখনৰ লেখিকা আমাৰ সকলোৰে পৰিচিত ৰীতা চৌধুৰী বাইদেউ আৰু সেই বাইদেউৰে এখন জনপ্ৰিয় উপন্যাস যিখন উপন্যাস আচলতে মই দুদিনমানৰ আগতে পঢ়া শেষ কৰিছোঁ উপন্যাসখনৰ নাম হৈছে বিভ্ৰান্ত বাস্তৱ উপন্যাসখন আচলতে আমাৰ সমাজত ঘটি থকা বিভিন্ন ঘটনাৰ ওপৰত লিখা এখন বাস্তৱধৰ্মী কিতাপ আৰু এই উপন্যাসখনৰ 2020 চনৰ মাৰ্চ মাহলৈকে ত্ৰয়োদশ সংস্কৰণ হৈ গৈছে আৰু কিতাপখনৰ মূল্য 200 টকা এইখিনিতে আৰু এটা কথা জনাওঁ যে আচলতে মোৰ প্ৰথম ভিডিঅ'টো দিয়া হৈছে এইটো দ্বিতীয়টো ভিডিঅ' প্ৰথম ভিডিঅ'টোতে আপোনালোকৰ ইমান বেছি সঁহাৰি পালোঁ গতিকে সকলোকে বহুত ধন্যবাদ মোৰ আচলতে 4 দিনৰ ভিতৰতে 1K ভিউৱাৰ্ছ পাৰ হৈ গ'ল গতিকে কিন্তু ইমান ভিউৱাৰ্ছ হৈছে যদিও আচলতে সকলোৱে ছাবস্ক্ৰাইব কৰা নাই গতিকে ছাবস্ক্ৰাইবাৰ বহুত বেছি কমি আছে গতিকে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে আৰু যদি নতুন কোনোবাই মোৰ চেনেলটোলৈ আহিছে গতিকে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব এই উপন্যাসখনত আচলতে এগৰাকী নাৰীৰ বিষয়ে কোৱা হৈছে যিগৰাকী নাৰীয়ে আচলতে নৰক বুলি ক'ব লাগিব এখন নৰকৰ পৰা নিজকে মুক্ত কৰি আনি উদ্ধাৰ কৰি আনি নিজকে এগৰাকী প্ৰতিষ্ঠিত পুলিচ বিষয়া আৰু এগৰাকী সফল চিনেমাৰ নিৰ্মাতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সফল হৈছে এই উপন্যাসখনত আচলতে লেখিকাই উল্লেখ কৰিছে যে বাস্তৱ বোলা বস্তুটো সঁচাকৈ খুব বেছি তিক্ত অশালীন আৰু একান্তই ব্যক্তিগত আচলতে আমাৰ সকলোৰে জীৱনত এনেকুৱা কিছুমান কথা থাকে যিখিনি একান্তই ব্যক্তিগত কথা যিখিনি আমি আনৰ আগত আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু কেতিয়াবা যদি এনেকুৱা কথাবোৰ প্ৰকাশ কৰিবলৈ বিচৰাও হয় তেতিয়া শুনা মানুহৰ অভাৱ থাকে অথবা অনুভৱ কৰা মানুহৰ অভাৱ থাকে আৰু কেতিয়াবা কোনোবাই শুনিব বিচাৰিলেও আচলতে সেই কথাবোৰক বিশ্বাস কৰিব নিবিচাৰে বা তেওঁলোকে যদি শুনাৰ পিছত আকৌ সেই বিষয়টোকে লৈ কোনোবা আড্ডাত বা কোনোবা মানুহৰ ঘৰত সেই কথাখিনিকে লৈ আচলতে আমাৰ ওপৰত তুচ্ছ তাচ্ছিল্য কৰে বা আমাৰ ওপৰত হাঁহে গতিকে লাহে লাহে কথাবোৰ ইমান বেছিকৈ বাঢ়ি যায় যে সেই কথাবোৰে আমাকে বিপদত পেলাব পাৰে গতিকে সেইকাৰণে আমাৰ জীৱনত এনে কিছুমান কথা থাকে যিবোৰ ব্যক্তিগত আমাৰ লগতেই থাকে আৰু মৃত্যুৰ লগে লগে আচলতে মানুহজনৰ লগতে বা মানুহগৰাকীৰ লগতে সেই কথাবোৰৰ সমাধিস্থ হয় সেয়েহে আচলতে লেখিকাই কৈছে যে কোনোবা নহয় ক'ৰবাত সকলো মানুহে খুব বেছি নিসংগ কিন্তু কিছুমানে আচলতে সেই নিসংগতা আছে বুলি স্বীকাৰ কৰি লয় আৰু কিছুমানে সেই নিসংগতাক স্বীকাৰ কৰি ল'বলৈ নিবিচাৰে গায়ত্ৰীৰ জীৱনতো এনে কিছুমান আচলতে কথা আছে যিবোৰ একান্ত ব্যক্তিগত যিবোৰ কথা আচলতে উপন্যাসখনত অলপকৈ উল্লেখ কৰা হৈছে এই উপন্যাসখনত লিখামতে গায়ত্ৰী আচলতে সৰুতে মাক দেউতাক আৰু ককায়েকৰ মৰমত একেবাৰে পখিলাজনীৰ দৰে আছিল যি আচলতে জীৱনত কোনো কৃত্ৰিমতাৰ সন্মুখীন হোৱা নাছিল আৰু কেতিয়াও ভবাও নাছিল যে সমাজখন ইমান অশুভ শক্তিৰে ভৰি আছে সমাজত যে মানুহে ইমান জঘন্য কাণ্ড কৰিব পাৰে এই বিষয়ে গায়ত্ৰী একেবাৰে অজ্ঞাত আছিল কিন্তু গায়ত্ৰী যেতিয়া কলেজত পঢ়িবলৈ যায় গায়ত্ৰীৰ সেই এক আচলতে জঘন্য কাণ্ডৰ তেওঁৰ লগতো ঘটে আৰু যাৰ ফলত পখিলাৰ দৰে যিজনী ছোৱালীয়ে ফুলৰ সুবাস বিচাৰি আচলতে ঘূৰি ফুৰে সেই তেনে এজনী ছোৱালীৰ জীৱনটো একেবাৰে দুৰ্বিষহ হৈ পৰে আৰু অৱশেষত এনেকুৱা এক অৱস্থাৰ সৃষ্টি হয় যে গায়ত্ৰীয়ে আচলতে কলেজ এৰিবলগীয়া হয় কিন্তু গায়ত্ৰীয়ে আকৌ পঢ়িবলৈ বিচাৰিছিল সেয়েহে মাকৰ বান্ধৱী মিনুৰ ঘৰত থাকি গুৱাহাটীৰ এখন প্ৰাইভেট কলেজত এডমিশ্যন লৈছিল আৰু মিনুৰ ঘৰত মিনুৰ গিৰিয়েকৰ অসংযত আচৰণকো আওকাণ কৰি গায়ত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অসমৰ ভিতৰতে স্থান লাভ কৰি সুখ্যাতিৰে পৰীক্ষা পাছ কৰিবলৈ সক্ষম হৈছিল মিনুৰ ঘৰতে গায়ত্ৰীয়ে সন্দীপন নামৰ এজন ল'ৰাক লগ পায় আচলতে সন্দীপনৰ পৰা গায়ত্ৰীয়ে নিজকে আঁতৰাই ৰাখিব বিচাৰিছিল যদিও নিজে নিবিচৰাকৈ সন্দীপন লাহে লাহে গায়ত্ৰীৰ লগত সহজ হৈ পৰিছিল কিন্তু গায়ত্ৰীয়ে সন্দীপনক নিজৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰিছিল আৰু সেয়েহে সন্দীপনৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যাতে সন্দীপনে গায়ত্ৰীৰ লগত কেতিয়াও লগ ধৰিবলৈ নাহে আৰু এনেকৈ সন্দীপনক তেওঁৰ পৰা আঁতৰাই পঠিয়াইছিল আচলতে ইমান বছৰৰ মূৰত
গায়ত্ৰীৰ মুখত হাঁহি বিৰিঙোৱা এজন ব্যক্তি আছিল সন্দীপন, কিন্তু এক বিশেষ কাৰণত সন্দীপনকো নিজৰ জীৱনৰ পৰা আঁতৰাই পঠাইছিল। গায়ত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ যায় আৰু দিল্লীত মিনুৰ জীয়েকৰ ঘৰত কেঁচুৱা ৰখা, বাচন বৰ্তন ধোৱা, ৰন্ধা বঢ়া কৰা এই সমস্ত কাম কৰাৰ উপৰিও নিজৰ পঢ়া শুনা অব্যাহত ৰাখে আৰু তাতে সুদীৰ্ঘ 5টা বছৰ কষ্ট কৰাৰ পাছত একেবাৰে শেষ এটেম্পটত আচলতে তেওঁ এগৰাকী IPS বিষয়াৰূপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়। আৰু সন্দীপনো আমেৰিকালৈ যায় আৰু আমেৰিকাত তেওঁ এজন সফল ডক্তৰ ৰূপে নিজক প্ৰতিষ্ঠিত কৰে আৰু লগতে তাতে এগৰাকী আমেৰিকান ছোৱালী বিয়া কৰায়। যিহেতু গায়ত্ৰীৰ একেবাৰে অকলশৰীয়া মুহূৰ্তবোৰৰ সংগী আছিল মিনু, সেয়েহে মিনুৰ বৃদ্ধা অৱস্থাত মিনুৰ গিৰিয়েক ঢুকোৱাৰ পাছত গায়ত্ৰী দিল্লীৰ পৰা আহি মিনুৰ লগতে থাকিবলৈ লয় আৰু লগতে সমাজৰ যিখিনি আচলতে ছোৱালী বা মহিলাই সমাজৰ অশুভ শক্তিখিনিৰ প্ৰভাৱত পৰি নিজকে উদ্ধাৰ কৰিব পৰা নাই, সেই ছোৱালীখিনিক বা মহিলাখিনিক উদ্ধাৰ কৰা কামত নিজকে নিয়োজিত কৰে। ইমান বছৰ পাৰ হৈ যোৱাৰ পাছতো গায়ত্ৰীৰ মনৰ একোণত সন্দীপনৰ স্মৃতিবোৰ সজীৱ হৈ আছিল, কিন্তু তেওঁলোক কোনোদিন সংযোগত অহা নাছিল, কাৰণ সন্দীপনৰ পত্নীয়ে তেওঁলোকক কোনোদিন সংযোগত আহিবলৈ দিয়া নাছিল। কিন্তু এদিন হঠাতে সন্দীপনৰ পত্নীৰ পৰা গায়ত্ৰীলৈ ফোন আহে যে গায়ত্ৰীক সন্দীপনৰ পত্নীয়ে লগ কৰিবলৈ বিচাৰে। আচলতে ঘৰৰ পৰা আঁতৰত থাকি চাকৰি কৰা ল'ৰা ছোৱালীকেইটা আৰু সন্দীপনৰ মৃত্যুৰ পাছত নিজকে একেবাৰে অকলশৰীয়া অনুভৱ কৰা সন্দীপনৰ পত্নীয়ে জীৱনৰ শেষ মুহূৰ্ততহে আচলতে গায়ত্ৰীক বুজি পাবলৈ সক্ষম হয়, সেয়েহে এদিন গায়ত্ৰীক লগ কৰে। কিন্তু সন্দীপনৰ মৃত্যুৰ কথা আচলতে গায়ত্ৰীক নকয়, কাৰণ ইমান দুখ যন্ত্ৰণাৰে পাৰ কৰা মহিলাগৰাকীক সন্দীপনৰ মৃত্যুৰ খবৰ দি আৰু বেছি মৰ্মাহত কৰিবলৈ তেওঁ নিবিচাৰিলে। মনৰ ভিতৰত থকা ইমানখিনি প্ৰশ্নক মনত লৈয়ে সন্দীপনৰ এদিন মৃত্যু ঘটিল আৰু সন্দীপনে নাজানিলে আচলতে ইমান মৰম থকা স্বত্বেও গায়ত্ৰীয়ে তেওঁৰ প্ৰেমক কিয় প্ৰত্যাখ্যান কৰিছিল। কাৰণ গায়ত্ৰীয়ে কোনোদিন জনাব বিচৰা নাছিল যে তেওঁৰ গায়ত্ৰীৰ জীৱনটো ইমান দুৰ্বিষহ কৰি তোলা ব্যক্তিজন আন কোনো নাছিল, সন্দীপনৰ ককায়েকেই আছিল। আজিৰ উপন্যাসখনৰ কাহিনীটো ইমানতে শেষ হৈছে। আচলতে উপন্যাসখন খুব বেছি হৃদয়স্পৰ্শী। আশা কৰোঁ আপোনালোকেও উপন্যাসখন আনি পঢ়িব আৰু লগতে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।